আবেলি সময়ত বৈ পিনে মালে মমলৈ আহিছিলে। নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু এইপিনে ভাইটিক পানী অকণ খুৱাই ল'লে বৈ। তাৰপিছতে আমি পাই গ'লোহি জুডিঅ'। মানে দোকানত সোমোৱাৰ আগতে আমি প্ৰথমতে জুডিঅ'ত সোমাইছোঁ। আৰু জুডিঅ'ত সোমাই বৌৰ মাকে মানে মোক কিবা এটা দিম বুলি কৈছিলে, আৰু সেইবাবে বৈ এতিয়া কিনি দিলে ধুনীয়াকৈ। আৰু কাপোৰটো বাৰু বহুত ধুনীয়া লাগিছে। আৰু কিনি মেলি হোৱাৰ পিছতে আমি বহিলোহি দোকানখনত, মানে আমি খাবলৈ বুলি মকটেল। আৰু খাই বৈ হোৱাৰ পিছতে আমি আকৌ আহিলোঁ চাওমিন খাবলৈ বুলি। পিছে চাওমিন খাই আপোনালোকে ভাল পায়নে? কমেণ্ট এটা কৰি জনাই দিব। মই পিছে বহুত ভাল পাওঁ, সেইকাৰণে মই সুধিছোঁ। আৰু তাৰপিছতে চাওমিন বনাই থাকোঁতে আমি অলপ সময় মানে বহি দিবলগীয়া হ'ল। আৰু তাৰপিছতে আমি খাবলৈ আহিলোঁ মালাই ম'ম'। বহুত ধুনীয়া বনাইছে, মানে এইকেইদিন একেৰাহে খাই আছোঁ। বহুত ধুনীয়া বনায় মানে তেওঁ। আৰু খাই মেলি খোৱাৰ পিছতে আমি আকৌ এইবাৰ আহিলোঁ দোকানত অলপ সময় বহিবলৈ বুলি। আমি আজি সেইকাৰণে খাই লৈছোঁ, সেইকাৰণে আজি আমি খাই লৈছোঁ আৰু চাওমিন খালোঁ, ম'ম' খালোঁ। চাহ খাইছিলা নহয় সেইকাৰণে। তাৰপিছতে আমি অলপ সময় দোকানত বহিলোঁগৈ, আৰু ভাইটিয়ে মোৰ ওচৰলৈ আহি অকণমান মৰম কৰি দিছেহি। আমি তাৰপিছতে ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি ফাইনেলি জোতাযোৰ আজি বহুত দিনৰ মূৰত শুকাইছে। আৰু এতিয়া 12টা বজাত আমি নিবলৈ আহিছোঁ। এতিয়া গৈ আছোঁ।